টু পাতল এইকেইটা সেম টু সেম এইখিনি ইনডোৰ প্লেণ্ট আউটডোৰ প্লেণ্ট সকলোৰে কাৰণে উপযোগী ইয়াত কি বনাইছোঁ কি দিছোঁ মই সকলো জনাই আছোঁ কিন্তু কথা হ'ল কি এইখিনি ফাৰ্টিলাইজাৰ এড কৰিলে যিকোনো টাইমত যিকোনো ছিজনত ফুল ফুলিবই আৰু ফুল বৰ সুন্দৰ গ্ৰোথ হ'ব গতিকে আহকচোন বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক এখিনি মই ঘৰতে তৈয়াৰী কৰিছোঁ ঘৰতে তৈয়াৰ কৰা অৰ্গেনিক ফাৰ্টিলাইজাৰ যিখিনি মই ঘৰতে নিজে বনাই মোৰ ফুলৰ বাগিচাত এড কৰি আছোঁ সেইখিনি মই কেনেকৈ দিছোঁ কেনেকৈ ইয়াৰ বনাইছোঁ সকলো তাৰিকা আপোনালোকক জনাই আছোঁ গতিকে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এই বটলকেইটা যে দেখিছে এইটো এটা বয়াম হয় এইটো এটা বয়াম এইকেইটা বটল এই বটলকেইটা মই লৈছোঁ এইকেইটাত মই আজি নিজে বনাইছোঁ সাৰ মই আগতেও সাৰৰ ভিডিঅ' দিছিলোঁ কিন্তু তথাপিতো কেমিকেল আৰু অৰ্গেনিক দুইটা মই বেলেগভাৱে বনাই দিছিলোঁ গতিকে আজি এইখিনি মই অকল যিখিনি মই ঘৰতে তৈয়াৰ কৰি ফুলত দি আছোঁ বৰ্তমান মই ফুল ফুলাই আছোঁ সেইখিনি বনাই পেলাই আপোনালোকক আজি ভিডিঅ'ত শ্বেয়াৰ কৰিবলৈ আহিছোঁ গতিকে আপোনালোকে এইখিনি বিষয়ে মই কেনেকৈ বনাইছোঁ কি দিছোঁ ইয়াত সকলোবোৰ আপোনালোকক জনাই আছোঁ এইটো হৈছে এই গোটেইখিনি একেটাই কিন্তু মই ভাগকৈ ইয়াত ভৰাই লৈছোঁ কাৰণ মই ইমানখিনিয়ে বনাইছিলোঁ এইখিনি এতিয়া আছে ইয়াত 5টা বয়াম কিন্তু আৰু 5টা হৈ যাব ইয়াৰে এইখিনি হৈছে শাক চব্জিৰ গেলাই লৈছোঁ বাকলি আৰু পিঁয়াজৰ বাকলি চাউল ধোৱা পানী আদি সকলোবোৰ এইবিলাকেই তাৰপিছত আৰু এটা তাত বস্তু দিছোঁ কি মই মাষ্টাৰ কেক যিটো হৈছে আমি ঘৰতে পাওঁ মিঠাতেল চেপিলে যিটো তাৰ চেপাৰ হেৰিটো ওলায় মানে মাষ্টাৰ কেক বুলি কয় খলিহৰি বুলি কওঁ আমি খলিহৰি সেই খলিহৰি দি পেলাই গলাই লৈছোঁ খলিহৰিটো অকলে গলাইছোঁ আৰু এই বস্তুখিনি শাক পাচলি জাবৰখিনি মই অকলে গোটাই জমা কৰি লৈছিলোঁ গতিকে জমা কৰি ল'লত যেতিয়া শাক পাচলিৰ বাকলিখিনি সকলোবোৰ অলপ তিতি গেলিবলৈ আৰম্ভ কৰোঁতেই মই ইয়াত চাউল ধোৱা পানী দি দিলোঁ মাত্ৰ মই ইয়াত 3টা বস্তু গোটাই লৈছোঁ 1 নম্বৰ হ'ল চাউল ধোৱা পানী 2 নম্বৰ হ'ল মাষ্টাৰ কেক 3 নম্বৰ হ'ল কিটচেনত পোৱা আমি সকলোবোৰ আমি খোৱা শাক পাচলিৰ বাকলি গতিকে সেই 3টা বস্তু মই সমপৰ্যায়ত তিয়াই পেলাই গেলাই লৈ মাত্ৰ এদিন ৰাখিলোঁ কাৰণ বস্তু শাক পাচলিৰ বাকলিখিনি মই কমচে কম 8-10 দিন তিয়াওঁ গতিকে আৰু যদি 2 দিনমান তিয়াই ৰাখি দিওঁ বহুত বেয়া গোন্ধ ওলাব তাৰোপৰি ফাংগিচাইড লাগিব পোক লাগিব গতিকে পানী দি মই এদিনতে থৈ সেইখিনিত আকৌ চাউল ধোৱা পানী দিছোঁ চাউল ধোৱা পানী দি মাষ্টাৰ কেক যিখিনি গলাইছিলোঁ সেই মাষ্টাৰ কেকখিনিও চাকি পেলাই ইয়াৰ লগত মিক্স কৰি দিলোঁ গতিকে সুন্দৰ ফাৰ্টিলাইজাৰ হৈ গৈছে কিন্তু এটা প্ৰধান তাত কথা আছে মই জনাই আছোঁ আপোনালোকক তাত এটা প্ৰধান কথা হ'ল কি সেইখিনি চাকি মই বটলত ঠিকেই ভৰালোঁ কিন্তু এনেকৈ ভৰাই থৈ এনেকৈ আমি ফুলত এড কৰিব নোৱাৰোঁ কাৰণ কি কাৰণে এড কৰিব নোৱাৰোঁ সম্পূৰ্ণ গেছ এচিডিটিক গোটেই সকলোবোৰ শাক পাচলিত কেলছিয়াম নিউট্ৰিচিয়াম ক'ৰবাত এচিডিটিক এনেকৈ সকলোবোৰ থাকে যিকোনো পাচলিৰ বাকলিত কাৰণ বন্ধাকবিটোতো আমি মানুহে খালেও সদ্যহতে গেছ হয় গতিকে সকলোবোৰ গোটাই সকলো সময়ৰে সকলোৰে ভাগ প্ৰচেছ আছে গতিকে সকলোবোৰ যেতিয়া তিয়াইছোঁ সৰহকৈ তেনেকৈ একেলগে তিয়াই চাকি ফুলত ডাইৰেক্ট দি দিলে ফুলজোপা ভাল হওক চাই বেয়া হৈ মৰিহে থাকিব গতিকে এই বটলটো দেখিছে এইটোত সম্পূৰ্ণভাৱে মই চাকিয়ে লৈছোঁ চাকি লৈয়ে ভৰাইছোঁ ইয়াত যথেষ্ট ডাঠ হৈ আছে মই জোকাৰি দিয়া নাই বটলটো তলত নিগৰি আছে এয়া ডাঠ হৈ দেখিছে গতিকে জোকাৰিব লাগিব তাৰপিছত এবটল হৈ আছে কিন্তু এই বটলটোত আৰু এবটল ইয়াৰ লগত পানী মিক্স কৰিব লাগিব তেতিয়াহে আমি ইয়াক ফুলত এড কৰিব পাৰিম তেতিয়া কিন্তু ফুল বৰ সুন্দৰ গ্ৰোথ হ'ব সেইটো এটা কথা সেইটো প্ৰধান সেইটো কথা 2 নম্বৰতে হৈছে কি এই বটলটোত মই সম্পূৰ্ণ ইয়ালৈকে নিদি পেলাই সম্পূৰ্ণ এই মুখলৈকে নিদি পেলাই এই হাফলৈকে কি কাৰণে থৈছোঁ এইটো কথাও মই আপোনালোকক জনাই দিছোঁ কাৰণ বস্তুটোত গেছ হৈ যায় যদি হাফুৰখন টানকৈ বান্ধি থওঁ গেছটো পুৰা গেছ হৈ ওলাই আহিব পৰি যাব গতিকে এই হাফৰখনতো মই ফুটা কৰি দিছোঁ সকলোবোৰতে এইটোত নাই কৰা কাৰণ এইটো ভগা আছে এইটো ঢিলা হাফৰ তেনেই ঢিলা মাৰ নাখায় এইটো টাইট নহয় সেইবাবে এইটো মই এনেকৈ থৈছোঁ কিন্তু এইটো চাওক
এইটো চাওক এইটো ফুটা কৰি থৈছোঁ এইটো হাফৰ ফুটা কৰি থৈছোঁ ইয়াত যাতে গেছ হৈ যাব নোৱাৰে ফুটা কৰিও ইয়াক ঢিলা কৰি থৈছোঁ অলপ তেতিয়া ফুটাটোৱেদি গেছটো গৈ থাকিব কোনো প্ৰব্লেম নাই গতিকে এইটোতো তেনেকৈ ইয়াতো এয়া হাফৰখন এইটো ফুটা কৰি থৈছোঁ গতিকে এই সকলোবোৰ তেনেকৈ ইয়াত সমপৰ্যায়ৰ এইটোত এবয়াম আছে আৰু এক বয়াম ইয়াত পানী মিক্স কৰিব লাগিব এইটোতো তেনেকৈ এক বয়াম কৰি থৈছোঁ এইটোতো পানী মিক্স কৰিব লাগিব পানী মিক্স কৰি সম্পূৰ্ণ আমি ষ্টিক এডাল লৈ পূৰা তাক গুলিব লাগিব গুলি লৈ তাক আমি ফুলত এড কৰিব পাৰিম গতিকে তেতিয়া আপোনালোকৰ ইনডোৰ হওক আউটডোৰ হওক যিকোনো ফুলত আপোনালোকে এইখিনি সাৰ এড কৰিলে আপোনালোকে চাব দি অলপমান বনাই চাই দি চাব তেতিয়া আপোনালোকৰ ফুল খুব সুন্দৰ গ্ৰোথ হ'ব ইনডোৰতে হওক বা আউটডোৰতে হওক তেনেদৰে মই এইকেইটা বনাই ৰাখিছোঁ এয়া চাওক মাষ্টাৰ কেক উপঙি আছে বা তলত নিগৰি আছে জোকাৰি দিলত এয়া হৈ এনেকৈ ডাঠ হৈ গৈছে বহুত ডাঠ হৈ আছে এইখিনি কাৰণ ধৰিব নোৱাৰি ইয়াত গতিকে মই আপোনালোকক জনালোঁ আজি যে ফুলত মই কি সাৰ দিওঁ কেনেদৰে বনাওঁ কেনেদৰে ফুল ফুলাইছোঁ গ্ৰোথ কৰিছোঁ মোৰ গোটেই ফুলনি বাগিচাত মই সৰহভাগ এইখিনি ফাৰ্টিলাইজাৰ এড কৰোঁ কেমিকেলো আছে কেমিকেলৰ বিষয়ে মই দি থৈছোঁ মোৰ ভিডিঅ' দিয়া আছে বেল আইকন প্ৰেছ কৰিলে চাবলৈ পাব আপোনালোকে তাত চাব ভিডিঅ' গতিকে সকলোবোৰ জানিব গতিকে মই আজি আপোনালোকক এই ফাৰ্টিলাইজাৰখিনি বনালোঁ সেইবাবে আপোনালোকক ভিডিঅ'ত জনাই দিছোঁ যে আপোনালোকেও ফুল বাগিচাত ইনডোৰ আউটডোৰ সকলোতে এনেকুৱা ফাৰ্টিলাইজাৰ এড কৰিব পাৰি আপোনালোকে বহুত ফল পাব পাৰে গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু বেল আইকন প্ৰেছ কৰি ল'ব মোৰ ভিডিঅ' সদায় পাই থাকিব কিন্তু নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ মই এইখিনিতে দেখুৱাই মোৰ ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ